অকণি আখৰ চিনাকি অকণি আখৰ চিনাকি নামৰ এই অসমীয়া কিতাপখনত অ আ গিটা ইমান ধুনীয়াকৈ লিখা আছে আৰু অ আ মানে কি ধুনীয়াকৈ ইয়াত ছবিৰ সৈতে দেখুওৱা হৈছে আহা তেনেহলে তোমালোকক মই পঢ়ি শুনোৱাও আৰু তোমালোকে যদি ভাল পোৱা তেনেহলে কিতাপখন নিশ্চয় কিনিবা আৰু পঢ়িবা এয়া চোৱা প্ৰথমতে এয়া স্বৰবৰ্ণ গিটা পঢ়িছো দেই স্বৰবৰ্ণ অ আ অ ফলা স্বৰবৰ্ণ অ এয়া হৈছে অ আ হসই দীঘই হসৌ দীঘৌ ৰি এ ঐ উ ঔ ইয়াত এতিয়া কিমান গিটা আছে 11টা এয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11টা 11টা হৈছে স্বৰবৰ্ণ অ আ এয়া দেই অ ফলা আৰু এয়া হৈ আমি ছবিৰ সৈতে এতিয়া দেখুৱাম আহা এয়া স্বৰবৰ্ণ চোৱা অ অমিতা এইটো অমিতা আৰু এয়া অসমীয়াত লিখা হৈছে আ আম এয়া আম এইটো আম ছবিয়ে লিখা আছে এয়া আম লিখা আছে আৰু হসই হৈছে ইটা এইটো ইটা দেখিলানে দীঘই হৈছে ইগল চৰাই এইজনী ইগল চৰাই আৰু হসৌ হৈছে উট এইটো হৈছে উট আৰু এইটো ইয়াৰ পোৱালিটো উটৰ দীঘৌ ঊণ সূতা এয়া হৈছে ঊণ সূতা এই ঊণ সূতাৰ পৰা আমি চুৱেটাৰ টুৱেটাৰবিলাক যে গুঠো এয়া ঊণ সূতা আৰু ৰি হৈছে ঋষি এইজন হৈছে ঋষিমণি দেখিছেনে ঋষিমণি আৰু ঋষি লিখা আছে এন্দুৰ এইটো এটা এন্দুৰ এইটো এন্দুৰ ঐৰাবত এয়া ঐৰাবত মানে হাতী ওজা এয়া ওজা দেখিছেনে ঢোল বজাই আছে চয়া ঔষধ এইবিলাক ঔষধ ঔষধ এয়া ঔষধ এইবিলাক দেখিছা এয়া হৈছে আজি মই দেখুওৱা ছবিৰে সৈতে স্বৰবৰ্ণ অ আ হসই দীঘই হসৌ দীঘৌ ৰি এ ঐ উ ঔ আৰু এই কিতাপখনত ধুনীয়াকৈ এয়া লিখা আছে তোমালোকে যদি পঢ়িব বিচাৰা ভালদৰে এই কিতাপখন আনি পঢ়িবা ইমান ধুনীয়াকৈ ছবিৰে দেখুৱাই দিয়া আছে দেখিছা